নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পঞ্চম শ্ৰেণীৰ ইংৰাজীৰ বিষয়ৰ টিউলিপছ নামৰ কবিতাটি আলোচনা কৰিম। টিউলিপছ কবিতাটিৰ পয়েট মানে কবিজনৰ নাম হ'ল V.W. লাচিকট। মনত ৰাখিবা তোমালোকে টিউলিপছ কবিতাটিৰ কবিজনৰ নাম হ'ল V.W. লাচিকট। ছাত্ৰ ছাত্ৰীসকল টিউলিপছ মানেনো কি? টিউলিপ ইজ এ ফ্লাৱাৰ। টিউলিপ হ'ল এবিধ ফুলৰ নাম। বুজি পাইছা? এই ফুলবিধ বিশেষকৈ শীত প্ৰধান দেশবিলাকতহে বেছিকৈ পোৱা যায়। ফুলবোৰ সাধাৰণতে ডাঙৰ, দেখিবলৈ ধুনীয়া আৰু উজ্জ্বল ৰঙৰ হয়, যেনে ৰঙা, গুলপীয়া, হালধীয়া বা বগা ৰঙৰ হয়। আহাচোন এতিয়া কবিতাটি পঢ়ো। ইন দি গাৰ্ডেন টিউলিপছ গ্ৰো straight and golden in a row. Each one hold its empty cup, drinking rain and sunshine up. এইবাৰ কবিতাটিত লাইন বাই লাইন কি কোৱা হৈছে আমি বুজো আহা। প্ৰথমে কি লিখা আছে? ইন দি গাৰ্ডেন। গাৰ্ডেন মানে আমি জানো বাগিচা, হয়নে? টিউলিপছ গ্ৰ' মানে বিকাশ, মানে ডাঙৰ হোৱা। ইয়াতে বাগিচাখনত টিউলিপছ ফুলবোৰ বিকাশ হোৱাৰ কথা কৈছে, মানে ডাঙৰ দীঘল হোৱাৰ কথা কৈছে। বাৰু টিউলিপছ ফুলবোৰ কেনেদৰে ডাঙৰ দীঘল হয়? ষ্ট্ৰেইট এণ্ড গল্ডেন ইন এ ৰ'। ষ্ট্ৰেইট মানে হ'ল পন, চিধা, হয়নে? ইয়াতে টিউলিপছ ফুলবোৰ পন হৈ মানে একদম চিধা হৈ ডাঙৰ হৈ থকাৰ কথা কৈছে। এণ্ড গল্ডেন মানে সোণালী ৰং। ইয়াতে সোণালী ৰঙৰ টিউলিপছ ফুলৰ কথা কৈছে। ইন এ ৰ' মানে এশাৰীত। শাৰীয়ে শাৰীয়ে সোণালী ৰঙৰ টিউলিপছ ফুলবোৰ বাগিচাখনত ডাঙৰ দীঘল হোৱাৰ কথা কবিয়ে ইয়াতে কৈছে। Each one hold its empty cup. Each মানে প্ৰত্যেকেই, hold its empty cup. empty মানে খালী আৰু কাপ মানে হ'ল পিয়লা। ইয়াতে প্ৰত্যেকটো ফুলবোৰে নিজৰ খালী পিয়লাবোৰ ধৰি থকাৰ কথা কৈছে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ছবিখনত দেখিবলৈ পাইছা যে টিউলিপছ ফুলবোৰৰ আকাৰ প্ৰায় এটা খালী কাপৰ দৰে, হয়নে? সেয়েহে কবিয়ে টিউলিপছ ফুলবোৰক এম্পটি কাপৰ লগত বা খালী কাপৰ লগত তুলনা কৰিছে। ড্ৰিংকিং ৰেইন এণ্ড ছানশ্বাইন আপ। ড্ৰিংকিং মানে হ'ল পান কৰা। টিউলিপছ ফুলবোৰে কি পান কৰে? ৰেইন মানে হ'ল বৰষুণ, এণ্ড ছানশ্বাইন আপ, ছানশ্বাইন মানে ৰ'দ। টিউলিপছ ফুলবোৰে বৰষুণ আৰু ৰ'দ। ইয়াতে টিউলিপছ ফুলবোৰক বৰষুণৰ পানী পান কৰা আৰু ওপৰৰ ৰ'দ উপভোগ কৰাৰ কথা কৈছে। এনেদৰেই বৰষুণ আৰু ৰ'দ ভোগ কৰি সোণালী ৰঙৰ টিউলিপছ ফুলবোৰে বাগিচাখনক উজ্জ্বল কৰি ৰখাৰ কথা কবিয়ে ইয়াতে কৈছে। ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকক কেইটামান দৰকাৰী প্ৰশ্ন উত্তৰ দিয়া আছে, চাই ল'বা। প্ৰথমতে ৰাইমিং ৱৰ্ডছ কেইটামান দিয়া আছে, তোমালোকে ভিডিঅ'টো প'জ কৰি ভাল কৰি চাই ল'বা। 1 নম্বৰ প্ৰশ্নটো হ'ল হু ইজ দ্য পয়েট অফ দ্য পয়েম টিউলিপছ? কৈছে যে টিউলিপছ কবিতাটিৰ কবি কোন? আমি জানো যে ইয়াৰ উত্তৰ V.W. লাচিকট। 2 নম্বৰ প্ৰশ্ন উইথ হুম দ্য পয়েট কম্পেয়াৰ্ছ দ্য টিউলিপ ফ্লাৱাৰ্ছ। কবিয়ে টিউলিপছ ফুলবোৰক কাৰ লগত তুলনা কৰিছে? ইয়াৰ উত্তৰ হ'ব দ্য পয়েট কম্পেয়াৰ্ছ দ্য টিউলিপ ফ্লাৱাৰ্ছ উইথ দ্য এম্পটি কাপ। টিউলিপছ ফুলবোৰক খালী পিয়লাৰ লগত কবিয়ে তুলনা কৰিছে। 3 নম্বৰ প্ৰশ্ন হোৱাট ডু দ্য টিউলিপছ নিড ফৰ দেম টু গ্ৰ'? টিউলিপছ ফুলবোৰক বিকাশ হ'বলৈ কি দৰকাৰ? ইয়াৰ উত্তৰ হ'ব দ্য টিউলিপছ নিড ৰেইন এণ্ড ছানশ্বাইন টু গ্ৰ'।
টিউলিপছ ফুলবোৰক বিকাশ হ'বলৈ বৰষুণ আৰু ৰ'দৰ দৰকাৰ। 4 নম্বৰ প্ৰশ্ন, হোৱেৰ ডু দ্য টিউলিপছ গ্ৰ'? টিউলিপছ ফুলবোৰ ক'ত বিকাশ হয়? ইয়াৰ উত্তৰ আমি কবিতাটিৰ প্ৰথমতে পাইছিলোঁ। উত্তৰটো হ'ব টিউলিপছ গ্ৰ' ইন দি গাৰ্ডেন। টিউলিপছবোৰ বাগিচাত ডাঙৰ দীঘল বা বিকাশ হয়।